हेलो फ्रेंड्स, मोर चेनेल जोरहाटर स्वादिলৈ আপোনালোকক সকলোকে স্বাগতম। আজি মই আপোনালোকক ভেজ পোলাওৰ এটা ৰেচিপি দিম। ভিডিঅটো চাই ভাল পালে প্লিজ লাইক, কমেন্ট আৰু শেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। ইয়াৰ বাবে মই বাসমতি চাউল 2 গিলাচ লৈছোঁ। চাউলখিনি প্ৰায় 15 পৰা 20 মিনিট সময় তিয়াই থৈছোঁ। এতিয়া চাউলখিনি ভালকে ধুই টুকি লৈছোঁ। ইয়াৰ বাবে মই 2টা তেজপাত লৈছোঁ, কেইটামান জিৰা লৈছোঁ, কেইটামান লং লৈছোঁ, কেইটামান খুলি থোৱা ইলাচি লৈছোঁ, 2টা শুকান জলকীয়া লৈছোঁ, 10-15টামান কিচমিচ লৈছোঁ আৰু কেইটামান কাজু বাদাম লৈছোঁ। 2টা পিঁয়াজ কাটি লৈছোঁ আৰু 5-6 ফুটামান নহৰু খুন্দি লৈছোঁ। প্ৰেছাৰটো অলপ গৰম কৰি লৈ তাত ঘি দিছোঁ। গেছটো ল' ফ্লেমত কৰি থ'ব। এতিয়া ড্ৰাই ফ্ৰুটছখিনি অলপ ভাজি লৈছোঁ। এতিয়া আধা চামুচ চেনি দিছোঁ। চেনিখিনি গলি যোৱালৈকে ভাজিব। এতিয়া গোটাই থোৱা মছলাখিনি এটা এটাকে দি দিছোঁ। এতিয়া পিঁয়াজ নহৰু পেষ্টখিনি দি অলপ বাদামী ৰং হোৱালৈকে ভাজিছোঁ। এতিয়া চাউলখিনি দি দিছোঁ। এতিয়া চাউলখিনি ভালদৰে মিলাই লৈছোঁ। চাউলখিনি বেছি ভাজিব নালাগে, নহ'লে ভাঙি যাব। সোৱাদ অনুসৰি নিমখ দিছোঁ। এতিয়া 2 গিলাচ চাউলৰ কাৰণে 2 গিলাচ আধা পানী দিছোঁ। তাতকৈ বেছি পানী দিব নালাগে। এতিয়া এটা হুইচেল মাৰিছোঁ। এটাতকৈ বেছি হুইচেল মাৰিব নালাগে। এতিয়া প্ৰেছাৰটো ঠাণ্ডা হ'বলৈ দিছোঁ। ঠাণ্ডা হোৱাৰ পাছতহে খুলিম। তাৰপিছত চামুচ এখনেৰে লাহেকৈ লৰাই দিছোঁ। এতিয়া আমাৰ পোলাও ৰেডি হৈ গ'ল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰি দিব।